দিলে গোপালে কি গতি কইলে वेलकम टू माय यूट्यूब चैनल निरुपल ब्लॉग्स। आज এটা পুনৰ ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ' চাই ভাল পাব। আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰুভাৱ তিথি আৰু মাহৰ এই পবিত্ৰ দিনটোতে ঐতিহ্যমণ্ডিত নামঘৰ খনিকপুথি নামঘৰলৈ যাম আৰু আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰিম। আজি মোৰ লগত আছে হেমন্তদাই মই যাম, পিছত আগত চাই থাকক। তো বলক আমি এতিয়া গৈ থাকোঁ। এই পুথিভাগৰ লগত বিভিন্ন আধ্যাত্মিক শক্তি জড়িত হৈ আছে বুলি মানুহে বিশ্বাস কৰে। এই পুথিভাগৰ লগত বহুতো ইতিহাস জড়িত হৈ আছে। এই পুথিভাগ কোনো মতে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বুলি জনা যায়, কিন্তু এই পুথিভাগত কোনো নাম উল্লেখ কৰি থোৱা নাই। এই পুথিভাগ কীৰ্তন আৰু নামঘোষা দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। মানৰ অসম আক্ৰমণৰ সময়তে প্ৰায় 1819 চনৰ পৰা 1821 চনত খনিকৰ গাঁৱৰ নিবাসী বাণী বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিভাগ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ প্ৰায় সকলো লোকেই হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। তেনেতে এদিন বাণী বৰুৱাই নিজৰ ঘৰৰ আগফালে পুখুৰীৰ ওচৰত এটা টোপোলাৰ ভিতৰত এই পুথিভাগ উদ্ধাৰ কৰে বুলি জানিবলৈ পোৱা যায়। পাছত পুথিভাগ থবৰ বাবে গাঁৱৰে নীলাৰাম বৰুৱা নামৰ লোকজনে কাঠৰ বাকচ তৈয়াৰ কৰি দিয়ে। আমি এতিয়া কোৱালগুৰি পালোহি। এই পুথিভাগ থকা নামঘৰ ভাগ গোলাঘাট জিলাৰ কোৱালগুৰিৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমত থকা খনিকৰ গাঁৱত অৱস্থিত। আমি ভিতৰলৈ যাম, ভিতৰত ধূপ চাকি দি পেলাই আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা থাকিল। আমি এতিয়া ধূপ জ্বলালো আৰু নামঘৰ ভাগৰ সদস্য এজনৰ পৰা আমি পুথিভাগৰ বিষয়ে ভালদৰে জানোচোন আহক। নমস্কাৰ, মোৰ নাম ভৱেশ বৰুৱাই। খনিকৰ পুথি নামঘৰ আমি এজন সদস্য। এই খনিকৰ পুথিভাগী হৈছে এই খনিকৰ গাঁৱত থকাৰ কাৰণে পুথিভাগীৰ নাম হ'ল খনিকৰ পুথি। আৰু এই পুথিভাগী আহিছিল মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চললৈ। পুথিভাগী হ'ল সাঁচিপাতত লিখা ব্ৰজাৱলী ভাষাত লিখিত। এই পুথিভাগী তেতিয়াৰ পৰা পৰিয়ালে লালন পালন কৰি থকাৰ পিছত
একাধিক্ৰমে যেতিয়া ইয়াৰ কিছু মাহাত্ম্য প্ৰকাশ পালে তেতিয়া মানুহে আহি ইয়াতে সেৱা সৎকাৰ কৰিবলৈ ল'লে নিজৰ মনৰ কামনা পূৰণৰ হেতু আৰু সেয়া পূৰণ হ'বলৈ ল'লে তাৰ পৰা লাহে লাহে ইয়াৰ আকৃতিটো ডাঙৰ হৈ গ'ল। বৰ্তমান আমি এটা নামঘৰ সাজি ইয়াতে পুথিভাগ ৰখা হৈছে। বৰ্তমান পুথি দুভাগ আছে, কীৰ্তন আৰু ঘোষা। দুইভাগ সাঁচিপাতৰ আৰু দুইভাগ আমাৰ গুৱাহাটীৰ পৰা ধৰি তিনিচুকীয়া ডিব্ৰুগড়লৈকে মানুহে নি ঘৰত পাঠ কৰায় আৰু তেতিয়া মনত ভাবে যে এই পুথিভাগী পাঠ কৰালে মনৰ কামনা পূৰণ হয়। আমি সদ্যহতে দেখিবলৈ পাওঁ যে খোজকাঢ়িয়ে পুথিভাগ নিয়ে। বৰ্তমানলৈকে খোজকাঢ়িয়ে পুথিভাগী নি আছে। গুৱাহাটী ইমান দূৰলৈ খোজকাঢ়ি গুৱাহাটীলৈকো খোজকাঢ়ি যায়, আমাৰ তিনিচুকীয়া আদি জেগালৈও খোজকাঢ়ি যায়। আৰু এই নামঘৰ ভাগীত প্ৰতিদিনে এনেকৈ ভক্তগণৰ আগমন ঘটে আৰু ইয়াতে নিজৰ মনৰ কামনা পূৰণৰ হেতু ইয়াতে সেৱা ভাগ লয় আৰু তেনেকৈ মানুহে ফল পায়। কিমান দূৰৰ পৰা আহে ইয়ালৈ মানুহ? ইয়াত গোটেই অসমৰ পৰা আহে, গুৱাহাটী কাজিৰঙা ধৰক এনেকৈ তিনিচুকীয়া ডিব্ৰুগড় মানে আমাৰ অসমৰ ভিতৰত এটা একমাত্ৰ এই খনিকৰ পুথি। এই নামঘৰ ভাগত প্ৰত্যেক দিনে বহুতো ভক্তৰ এনেদৰে সমাৱেশ দেখিবলৈ পোৱা যায়। আৰু এই নামঘৰ ভাগত কি কি হয় প্ৰত্যেক দিনে চাওঁচোন আহক। গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে। চেতন হৰি নজানো কি মতে তৰি গুণিতে জগধ ভৈল জীৱ লোভ মোহ দুহ বাঘ তেন চাৰু লাগ ৰাখো ৰাখো সদা শিৱ গোবিন্দে মতি দিলে। গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে। পলাই তেনে দেখে সন্ধি দিনে দিনে দৃঢ় বন্দী ভৈলো মন্দ মনেৰে যুগুতি। যদি ভিডিঅ' চাই ভাল লাগিল লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে আহক, বহুত ধুনীয়া পৰিৱেশ নামঘৰ ভাগি ক'ত কেনেকৈ আছেতো আপোনালোকে সকলোৱে গম পালে। তো পুনৰ এটি ভিডিঅ' সৈতে লগ পোৱা প্ৰতিছিলে আজিলৈ বাই।